सियां दैमानि बिखायाव सिलाइनि गुलि गोमसारदों। बे समाव मोनसे ब्रेकिं निउज। दंफां सिखावनि दंफां लांग्रा दिङायाव हाथियार नुनानै हाग्रा बिफाना गुलि गावनो गोनां जादों। अरुणाचलजों लोगोसे कबु सापरि पबा अरनबारिनि बेसेन गोनां दंफांफोरखौ खावनानै डिब्रुगड़ जरहाटसिम सियां दैमानि बिखाजों लांबाय थानाय जाथाया सोराङाव फैदों। बेखौनो मिथिनानै जनाय आनसलिक हाग्रा बिफान, पबा अरनबारि हाग्रा बिफान लोगोसे खौरांगिरि हानजा जथायै सियां दैमानि बिखायाव सिग्रोमो। सिग्रोमनानै सियां दैमानि बिखायाव दंफां सिखावफोरनि दिङायाव गोबां बिबांनि दंफांजों लोगोसे आयेननि बेरेखा हाथियारफोरबो नुनो मोननाय जायो। आयेननि बेरेखा हाथियारफोरखौ नुनानै हाग्रा बिफाना दंफां सिखावफोरखौ लाखिनो थिनसेयावबो लाखियैयाव हाग्रा बिफाना 6 खेब गुलि गावनांगौ जायो। गुलि गावजानानै दंफां सिखावफोरा खारनो हमो आरो दंफां सिखावफोरनिफ्राय खमैबो गंगु सालि आरो 2 कौटि नोगोद रांनि खुन्दा हमनानै मोननाय जायो। जनायनिफ्राय गौतम बसुमतारीनि खौरां। এটা সফল অভিযান আৰম্ভ কৰিছিলোঁ। লগত আছিল জোনাই আঞ্চলিক বন কাৰ্যালয় বন কৰ্মীসকল আৰু 3 মাইল খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীসকল আৰু লগতে জোনাই আমাৰ সাংবাদিক সন্থাৰ কেইজনমান সদস্য, তেখেতলোকৰ লগত আমি আজি যৌথভাৱে কপৌ চাপৰি এলেকাত আমি চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিলোঁ। উক্ত অভিযান কালত আমি প্ৰথমতে চিয়াং নদীৰ মাজত এখন চালি পাওঁ কাঠৰ, আৰু উক্ত নাওখনত হাথিয়াৰ আমি দেখা পাইছিলোঁ। আৰু হাথিয়াৰ দেখা পাই আমি আমাৰ ফালৰ পৰা আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি গুলী চালনা কৰিবলগীয়া হৈছে। আৰু তেওঁলোক আমাক ওচৰত পোৱাৰ লগে লগে নাওখন এৰি পলাই গুচি যায়, নাওখন লৈ পলাই গুচি যায়। আৰু আমি বহুত দূৰ খেদিলোঁ, কিন্তু তেওঁলোকক আমি ধৰিব পৰা নহ'ল। যেই নহওক আজি আমি এটা সফল অভিযান আৰম্ভ কৰিছিলোঁ, যিটো অভিযানত আজি প্ৰায় 5খনমান চালি, মুঠ আমাৰ খুন্দাৰ পৰিমাণটো আমি ইমান ধৰিব নোৱাৰিলোঁ, হ'লেও 8-9 কেবিমান কাঠ আমি নষ্ট কৰিছোঁ। 8-9 মান হ'ব আৰু অনুমান কেবি হাজাৰ 8-9 হাজাৰ কেবি কাঠ আমি আজি ধ্বংস কৰিবলৈ সক্ষম হওঁ। লগত আমি আৰু নিউ চিয়াঙতো আমি তেনেদৰে 2খন চালি, মুঠ 5খন চালি আমি ধ্বংস কৰি থৈ আহোঁ। এই কুণ্ডাসমূহ আচলতে আমাৰ এই বনাঞ্চলৰ নহয়, এইটো অৰুণাচলৰ ফালৰ পৰা প্ৰায় অনা নিয়া বুলি আমি বিশেষ সূত্ৰে গম পাই থাকোঁ। আৰু আজি আমি এই খবৰৰ ভিত্তিতে গৈ উক্ত কুণ্ডাসমূহ ধ্বংস কৰোঁ। নাও প্ৰায় 4খনমান নাও জড়িত হৈ আছিলে। 2খনমান পলাই যায় আমাক দেখা পায় তেওঁলোক। মাৰ্কেট ভেলুটো 2 কোটিৰ ওপৰত হ'ব। 2 কোটিৰ ওপৰত হ'ব, কাৰণ বন বগৰী আছে আৰু কিবা কিবি ভাল মূল্যৱান বস্তুৱে আছিলে বাৰু। গতিকে এইটো আমি সন্দেহ কৰিছিলোঁ যে এইটো ডিব্ৰুগড় যায়, প্ৰায় গম পাই থাকোঁ ডিব্ৰুগড়ত ছাপ্লাই দিয়ে বুলি, তালৈ যোৱা বুলি আমি অনুমান কৰিছিলোঁ। অৰুণাচলৰ যি কুণ্ডাসমূহ চিয়াঙৰ বুকুৱেদি ডিব্ৰুগড়লৈ যায়। হয়, চিয়াঙৰ বুকুৱেদি আমাৰ ডিব্ৰুগড়লৈ লৈ যায়। আৰু তাতে এটা ব্যৱসায় প্ৰতিষ্ঠান আছে বুলি জানো, গম পোৱা মতে। গতিকেলৈ ভাল লাগিলে আজি সকলোকে, আমাৰ বনকৰ্মীসকল আৰু আমাৰ সাংবাদিক সন্থাৰ সদস্যসকলক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোক আহি আমাক সহায় সহযোগ কৰাৰ বাবে, আৰু ভৱিষ্যতেও তেনেদৰে আমাক সহায় সহযোগ কৰক, আমিও যাম লগত তেওঁলোকৰ লগত। গতিকে তেনেদৰে কামবিলাক আৰম্ভ কৰিলে সকলোৱে ভাল পাব, আৰু আমিও কামনা কৰিছোঁ আপোনালোকেও আহি আমাক সহায় সহযোগ কৰিব। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों धामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया, खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन।
गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।